Rukasan College adungalong munit kiti tanga bangar pum kelong pon. Bukulia Police Station ki parlo Rukasan College adung krong priya tawaralong cardward arlo munit kiti tanga bangar pum kelong pon. Kiti loramen Biswajit Das arong nutun bosti pusipang thekpon. Biswajit Das karkok HS School alongsi HS Phasiarang deng Charlie dun bomlang. Kidam tang chitini phai sirkebarni college ki dun pen puthor hem ka chirele de ajok aiga tumpen phun call bom sita phun opche ga jok thanga birta ta long le de cha hema pia potum manghu prong si dolo puthor chitini phai kri siar ni munit ki tanga bangar pum ke long por jilong si raikama sai khila pena hema saratum tapale dun si patini pon long le birta ke tok bom pora hudan ke koson pen tong ki thilo ne thang ta patini pon long le lang la penona mat sai do anta bukulia raikama sai khe tumpen si chepari deng pon lo bolong kama ji pen rakesh rong pharnang kilo birta Malong News. ইয়াত এক্সিডেন্ট যোনটো হৈছিলে তো আপোনাৰ কি লাগে ভাইটি লাগে কি নাম আছে বিশ্বজিৎ দাস কিমান বয়স হ'ব বয়স 18 নহয় এনেকা হ'ব কোট কিবা কোট পঢ়ানো কৰে নেকি কয় লোকেজন কাকৰক কলেজতে পঢ়ি আছিলে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ শনিবাৰে ৰাতিপুৱা ওলাই আহিছিলে স্কুললৈ তাৰ পিছত সি মানে দুটামান বাজি গ'ল সি যেতিয়া আহা নাই আমি ফোন কৰিছোঁ ফোন কৰাৰ পিছত মোবাইলখন ছুইচ অফ তাৰপিছত আমি যিকেইটা নাম্বাৰ আছিলে সেই ফোন কৰি সুধিছিলোঁ নাই ক'তো নাই সেই তাৰপিছত গোটেই ৰাতিও অহা নাই পুৱাৰ পৰা যোৱাকালি আকৌ পুৱাৰ পৰা আমি তদন্ত লৈ আছোঁ পোৱা নাই খবৰ ৰাতিপুৱা ইয়াত খবৰ পাই আছোঁ যে ইয়াতে এক্সিডেণ্ট হৈছে বুলি আহি চাইছোঁ আৰু গাড়ীখনো আমাৰ চব আমাৰ বাতিও কি নাচা কিবা কিবি কৰে নেকি নাই নাচা নকৰে কিবা সন্দেহ আছে নেকি কাৰোবাৰ পৰা ঝগৰা কিবা কিবি কৰে নেকি সেইটোতো আমি জানা মতেতো আমি তেনেকুৱা খবৰ পোৱা নাই এতিয়া ইয়াতে দুখাইছে কেনেকা মানে এক্সিডেণ্ট বুলি ক'ব না মাৰ্ডাৰ বুলি এক্সিডেণ্ট বুলি কেনেকা কম চাওক আপুনি গাড়ীখন একো হোৱা নাই গাড়ীখন আছে তলত গাড়ীখন যেনেকা গাড়ী তেনেকুৱাই আছে আৰু মানুহজন এক্সিডেণ্ট হ'লেতো বাহিৰত পৰি থাকিলে হয় কিন্তু মানুহজন আছে ৰাস্তাৰ ভিতৰ কালভাৰৰ ভিতৰতে ৰাস্তাৰ মাজে আৰু মাথা আছে ভিতৰৰ ফালেদি আমি কেনেকা কম এইটো এক্সিডেণ্ট বুলি এইটো হয় কোনোবাই নিজে কিবা কৰিছে এতিয়া বৰ্তমানলৈকেতো এনেকুৱা সন্দেহ নাই ন কাৰোবাৰ পৰা ঝগৰা কৰা কিবা কৰা আমি তেনেকুৱা ক'ব নোৱাৰোঁ সি যদি কাৰোবাৰ লগত কৰিছে আমি ক'ব নোৱাৰোঁ ঘৰত থাকোঁতে এনেকুৱা ফোনৰ কাজিয়া কিবা কিবি নাই ঘৰত থাকোঁতে হোৱা নাই এতিয়া কলেজত অহাৰ পিছত যদি কিবা হৈছে এইটো আমি ক'ব নোৱাৰোঁ Tum kelang bom lake Malong News 24/7 hampang aparman klar da kabirta